নমস্কাৰ, মই হৈছে ডক্টৰ ভাস্কৰ দত্ত। মই আজি দন্ত চিকিৎসা শিতানত মই মোৰ নিজৰ এটি অনুভৱ আপোনালোকৰ লগত বা মই মোৰ নিজৰ অভিজ্ঞতা এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই মোৰ আজি ইমান দিনৰ প্ৰেক্টিছত, এতিয়া মোৰ প্ৰায় 19 বছৰ প্ৰেক্টিচ চলি আছে। এটা বস্তুৱে মোৰ মনত ক্ৰিয়া কৰি থাকে। প্ৰায় পেচেণ্টে আহিলে সুধে, ছাৰ মোৰ দাঁতত পোকে ধৰিছে নেকি? ছাৰ মোৰ দাঁতত পোকে ধৰিছে নেকি, আপুনি চাই দিব লাগে। মোৰ লগে লগে মোৰ মনত ক্ৰিয়া কৰে, সঁচাকৈ দাঁতত পোক থাকে নেকি? কিন্তু আমি মেডিকেল চায়েন্সততো আমি কেতিয়াও দাঁতত পোক থকা কথা পোৱা নাই। সেই পোক ক'ৰ পৰা আহে? মই পেচেণ্টক মই কি ধৰণে বুজাওঁ, অথবা মই পেচেণ্টক আমি পোক বিচাৰাৰ আগতে পোক আছে নে নাই তাৰ বিষয়ে মই ক'ব লগা হয়। মোৰ নিজৰ অভিজ্ঞতাৰ কথা কৈ আছো যে পোক থাকে নে নাথাকে। যেতিয়া পেচেণ্টে পোক থকা কথালৈ আমাৰ ইয়াত আহিছে, এতিয়া আমি পোক নাথাকে বুলি ক'ব লাগিব যে পোক বোলা বস্তু নাই। সেইখিনি কথা পেচেণ্টক ক'ব যাওঁতে পেচেণ্টে সেইখিনি নজনা মানুহে বা তেওঁলোকে নাজনাৰ ক্ষেত্ৰত তেওঁলোকক বুজাব যাওঁতে তেওঁলোকে বা সেইখিনি মানি লয় বা নলয়। যিহেতুকে জৰা ফুকা কৰি কেতিয়াবা পোক উলিয়াই দিয়ে। মই নিজেও সৰুতে দেখিছো যাদু মন্ত্ৰ কৰি পাত দি দিয়াৰ লগে লগে তাত পোক দাঁতৰ পৰা সৰি পৰে। গতিকে তেনেকুৱা দেখাৰ লগে লগে সাধাৰণ মানুহৰ ক্ষেত্ৰত এটা ভুল ধাৰণা থকাটো স্বাভাৱিক। মই নিজেও ভাবিছিলো দাঁতত পোক থাকে বুলি। কিন্তু যেতিয়া মই পঢ়িব আহিলো, যেতিয়া মেডিকেল চায়েন্সৰ কিতাপ পঢ়িলো বা ডেণ্টেল চায়েন্সৰ কিতাপ পঢ়িলো, তাত ক'তোতো পোক থকা কথা লিখা নাই। তাত লিখা আছে মুখ গৰ্ভত লেতেৰা হৈ থাকিলে মুখত থকা বেক্টেৰিয়া, যিবিলাক মাইক্ৰ অৰ্গেনিজমছ, মেইনলি ষ্ট্ৰেপ্ট'ককাছ চেংগুইজ মিউটেন্স, এইবিলাকে দাঁতৰ খোৱা বস্তুবিলাকৰ ওপৰত পচন ক্ৰিয়া কৰি দাঁতত এবিধ এচিড চিক্ৰেট কৰে, যিটো আপোনাৰ হাইলিউৰিনিক এচিড বুলি কয়। আৰু সেই এচিডে আপোনাৰ দাঁতৰ মিনাৰেলাইজ পৰ্চন, যিখিনি আপোনাৰ কেলছিয়াম বা ফচফৰাছ, সেইখিনি লাহে লাহে ডিমিনাৰেলাইজ কৰি দিয়াৰ লগে লগে দাঁতত চক পেঞ্চিলৰ নিচিনা বগা এটি আৱৰণৰ সৃষ্টি হয়, লাহে লাহে কলা হৈ দাঁতটো নষ্ট হ'ব ধৰে। গতিকে দাঁতত পোক থকাটো আমি কেতিয়াও পঢ়া নাছিলো। দাঁতত পোক থাকে ক'ৰ পৰা বা দাঁতত পোক ক'ৰ পৰা আহে। বেছিভাগ পেচেণ্টে আমাক সোধে, দাঁতত মোক কেইটা দাঁতত পোকে ধৰিছে চাই দিব লাগে, বা ছাৰ মোৰ দাঁতত পোক ধৰিছে নেকি, আপুনি এবাৰ থ্ৰ'ট চেকআপ কৰি দিব লাগে। কিন্তু সেইখিনি কৰিব যোৱাৰ আগতে আমি পেচেণ্টক দাঁতত যে পোক নাথাকে সেই বিষয়ে ভালকৈ বুজাব লগা হয়। বুজাব যাওঁতে অলপমান কষ্টৰ সন্মুখীন হ'ব লগা হয়, নিজৰ ক্ষেত্ৰত কষ্ট পাওঁ। মানে বুজাব লগা হয় যে ভুল ধাৰণা এটা তেওঁলোকক ক্লিয়াৰ কৰিব যাওঁতে তেওঁলোকে বা মানি লয় বা নলয়, যিহেতুকে তেওঁলোকে নিজেও দেখিছে চাগে ক'ৰবাত কোনোবাই জাৰি ফুকি বা জৰা ফুকা কৰি তাৰ পৰা পোক উলিয়াই দিয়ে। গতিকে এনেকুৱা ধৰণৰ কিছুমান আমি ব্যক্তিগত অভিজ্ঞতা পাওঁ। আৰু দ্বিতীয়তে মই দাঁত উঘালাৰ ক্ষেত্ৰত, যেতিয়া দাঁতত পোকে নাই বা পোক নাই বা পোক তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বস্তু নাই বা দাঁতখিনি আপুনি ভাল ধৰণে চাফা কৰি ৰাখিলে, মুখখন চাফা কৰি ৰাখিলে, খোৱা বস্তু নাথাকে, পৰিষ্কাৰ কৰি ৰাখিলে আপোনাৰ দাঁতত পোকে নধৰে বা পোক ধৰাৰ কথা আহিব নোৱাৰে। বা আমি সাধাৰণতে দাঁতত পোকে ধৰা বুলি যিখিনি আমি কওঁ, আমাৰ এইখিনি কথিত কথা বুলিয়ে ক'ব পাৰি, মানে আমাৰ চলি থকা কথা। আমি নিজেও পেচেণ্টক কেতিয়াবা ক'ব কওঁ যে দাঁতত আপোনাৰ পোকে ধৰিছে নাই দিয়ক চাই দিওঁ, কিন্তু সেই বুলি মই নিজে পোকৰ কথা কোৱা নাই যে দাঁতত কেভিটি হৈছে নাই। মই নিজেও ক'ব নোৱাৰো, কেতিয়াবা পেচেণ্টক সাধাৰণ মানুহ গাঁৱৰ পৰা আহে ক'ব লগা হয় দাঁতখিনি চাওঁ আপোনাৰ পোকে ধৰিছে নেকি, কিন্তু দাঁতত পোক বোলা বস্তুটো নাথাকে। কিন্তু দাঁতত কেভিটি হৈছে নেকি বা দন্তক্ষয় হৈছে নেকি বা মাইক্ৰ অৰ্গেনিজমবিলাকে আপোনাৰ দাঁতত কেভিটিৰ সৃষ্টি কৰিছে নেকি, তেনেকুৱা ধৰণে আমি কেতিয়াবা কথা পাতিব লগা হয়। এইখিনি কথিত বুলি ক'ব পাৰি, যে চলি থকা, আগৰ পৰা চলি থকা দাঁতত পোকে ধৰা। পোকে ধৰা বুলি ক'লে এনেকুৱা নহয় যে দাঁতত আপোনাৰ বা পোকজাতীয় বস্তু দাঁতত আপোনাক ক্ৰিয়া কৰিছে, গোটেই মুখত পোকবিলাকে, এটা পোকে যেনেকে আপোনাক কাঠত পোকে ধৰিলে গোটেই কাঠৰ সেইখিনি আৱৰণখিনি নষ্ট কৰি পেলাই, তেনেকুৱা দাঁতত পোকে ধৰিলে গোটেই দাঁতখিনি নষ্ট কৰি দিব, সেই পোকটোৱে ইটো দাঁতত সিটো দাঁতত ক্ৰিয়া কৰিব, তেনেকুৱা ধৰণৰ একো বিজ্ঞানসন্মত তেনেকুৱা ধৰণৰ একো পোৱা নাই। গতিকে দাঁতত পোকে ধৰা কথাটো অলপ মোৰ মনত যিখিনি বেলেগক বুজোৱাৰ ক্ষেত্ৰত যি ধৰণৰ ব্যক্তিগত অভিজ্ঞতা এটা মই পাইছো,
সেই কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে ইয়াতে মোৰ কিবা যদি ভুল থাকে আপোনালোকে এবাৰ মোৰ এইখিনি কথাত যদি আপোনালোকে কিবা অনুমান কৰিছে বা কিবা ক'ব বিচাৰিছে তেন্তে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে, কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। পৰৱৰ্তী দিনত মই এটি মোৰ বেলেগ অভিজ্ঞতালৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিম। আজিলৈ